একদাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ। আমি ৰৈ আছোঁ প্ৰৱেশদ্বাৰ খোল খোৱাৰ কাৰণে। 1:30 বজাত আকৌ মন্দিৰৰ প্ৰৱেশদ্বাৰ ভক্তসকলৰ কাৰণে খুলি দিয়া হ'ব। ভক্তসকলে পূজাৰ পাত্ৰ হাতত লৈ পৰম আগ্ৰহেৰে ৰৈ আছে। এয়া নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ। নিয়ম অনুসৰি সোঁফালেৰে ফুৰিব লাগে ন? সোঁফালেৰে মন্দিৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰা নিয়ম। প্ৰতিভা ক'ৰ পৰা আহিছা? মই টিহুৰ পৰা আহিছোঁ। ইয়াত পূজা দিয়াৰ কাৰণে আহিছা ন? পূজা দিয়াৰ কাৰণে আহিছোঁ। ঠিক আপোনালোকে আছে, দিলানে? আমিও ৰৈ আছোঁ। মন্দিৰৰ প্ৰৱেশদ্বাৰ খোলা যোৱা নাই, খোল খালে সোমাব লাগিব। খোলা গ'লে আমিও দি যাওঁ আৰু মনৰ কামনা পূৰ্ণ হওক, ভালক ভালে ঘৰ যাই পালে হ'ল সকলোৱে। আৰু হয়, সুন্দৰ শান্তিপূৰ্ণ সময় ন? ভক্তিভাৱেৰে সকলোৱে ঘূৰি আছে মন্দিৰৰ চৌহদত। দূৰ দূৰণিৰ পৰা লোক আহিছে ইয়াত।